নমস্কাৰ, মই খ্যাতি লক্ষ্মী। স্বাগতম জনাইছোঁ সকলোকে আজিৰ এই নতুন ভিডিঅ'টিলৈ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ 2023 বৰ্ষৰ কটন বিশ্ববিদ্যালয়ৰ নৱাগত আদৰণি সভা। দুদিনীয়াকৈ অনুষ্ঠিত কৰা এই সভা কিয় দুদিন হ'লগৈ জানিবলৈ মোৰ ব্লগটো শেষলৈকে চাই থাকক। গতিকে পলম নকৰি আহক আৰম্ভ কৰোঁ আজিৰ এই বিশেষ ভিডিঅ'টি। সভাৰ আৰম্ভণি। যেহেতু কটনৰ টিচাৰে ভাবে যে আমি সৌভাগ্যৱান, গতিকে মই নিশ্চিত যে তোমালোকে খুব সুখী যে কটনৰ নিচিনা এনেকুৱা এটা অনুষ্ঠানত আহিবলৈ তোমালোকে এই জীৱনত সুবিধা পাইছা। লাহে লাহে ভিৰ বাঢ়িবলৈ আৰম্ভ কৰিছে। কটনৰ ফ্ৰেছাৰ্ছ চাবলৈ বিভিন্ন কলেজৰ ষ্টুডেণ্টছবোৰো সিদিনা আহিছিল। এয়া মঞ্চত মই এটি নাটকৰ সংলাপৰ সৈতে সম্ভাষণ জ্ঞাপন কৰিছোঁ। মোৰ নাম খ্যাতি লক্ষ্মী দাস। আহক চাওঁ দয়া বেহেনৰ ফেমাছ গৰবা ডান্স। তাৰ মাজতেই এয়া বৰষুণ দিবলৈ আৰম্ভ কৰিলে। প্ৰতিকূল বতৰৰ বাবে এয়া মাজতে কাৰেণ্টটো গুচি গ'ল। কাৰেণ্টটো গুচি যোৱাৰ বাবে সকলো হলৰ পৰা বাহিৰলৈ ওলাই আহিছে। গধূলিলৈকে বৰষুণ পৰিয়েই আছিল। চাৰি ঘণ্টা ধৰি পৰি থকা নেৰানেপেৰা বৰষুণৰ বাবে আমাৰ এই নৱাগত আদৰণি সভা ইমানতেই স্থগিত ৰাখিবলগীয়া হ'ল। ৰখি যোৱা অন্য অনুষ্ঠানসমূহ আমাক বেলেগ এদিন হ'ব বুলি জনোৱা হ'ল আৰু সেইবাবে সকলোবোৰ ওলাই আহিছে বাহিৰলৈ। 4 ঘণ্টা ধৰি বৰষুণ, গোটেই গুৱাহাটী বানপানী আৰু চাৰিওফালে ট্ৰেফিক জাম। সেই সময়ৰ আমাৰ সকলোৰে অৱস্থাটো এবাৰ ভাবি চাওকচোন। কিবাকে এখন অটো পাই আমি 4জনী আধা বাটলৈ আহিলোঁ। অটোৰ পৰা নামি আমি কিবা অলপ খায়ো ল'লোঁ আৰু ফাইনেলি আমি এয়া ঘৰ গৈ আছোঁ। নৱাগত আদৰণি সভাৰ দ্বিতীয়টো দিনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সকলো সাজু হওক এটাৰ পিছত এটা মনোমোহা অনুষ্ঠান উপভোগ কৰিবলৈ। সত্ৰীয়া নৃত্যৰে সভা আৰম্ভ।
बीच बाजार जब हुस्न दिखाने जाए ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিৰ এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি ভিডিঅ'টি চাই ভাল পাইছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।